ভিডিঅ' কণ্ঠৰ পৰা সকলোলৈ স্বাগতম জনাইছোঁ। আজি মই মেৰবিল অনুষ্ঠানলৈ আহিছিলোঁ। অৰ্থাৎ মই সপৰিয়ালে আহি এই অনুষ্ঠানটোত উপস্থিত হ'লোঁ। ইয়াত আজি মই সঁচাকৈ সৌভাগ্য। আজি এই প্ৰকল্পটোৰ প্ৰতিষ্ঠাপক সভাপতি টিংখাঙৰ তেখেত বাসিন্দা। বৰ্তমান এই নাহৰকটীয়া চাচনিতেই তেখেতক মই উপস্থিত পালোঁ, সাক্ষাৎ লগ পালোঁ। আৰু তেখেতৰ নাম হৈছে সকলোৱে পৰিচিত, সকলোৱে নিশ্চয় চিনি পায়। তেখেত হৈছে শ্ৰীযুত মণিমাণিক গগৈ। নমস্কাৰ, আপোনাক স্বাগতম জনাইছোঁ। আৰু এই প্ৰকল্পটো তেখেত প্ৰতিষ্ঠাপক সভাপতি বুলি গম পালোঁ। আৰু এই অনুষ্ঠানটোত আপুনি কেনেধৰণে জড়িত হৈ আছে বা আপোনাৰ এই প্ৰকল্পটো আগন্তুক দিনত কি পৰিকল্পনা হাতত লৈছে, থুলমূলীয়াকৈ আপোনাৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিছোঁ। অসমৰ এটা বিখ্যাত পৰিৱেশ অনুকূল প্ৰকল্প এই চাচনি মেৰবিল পৰিৱেশ সচেতন প্ৰকল্প। আৰু এই চাচনি মেৰবিল বাকী ৰাইজৰ সপোনৰ প্ৰকল্প, মোৰ সপোনৰ প্ৰকল্প। নিশ্চয় প্ৰতিষ্ঠা আৰম্ভণিৰ পৰাই জড়িত হৈ আজি 15 বছৰ ইয়াৰ লগত জড়িত হৈ আছোঁ। আৰু অল ইণ্ডিয়া লিমিটেডো আমাৰ লগত একে সহযাত্ৰী। আৰু অসম চৰকাৰৰ ফালৰ পৰাও আমাক যথেষ্ট অনুপ্ৰাণিত কৰিছে। আৰু আজি 15টা বছৰ ইয়াত থাকি আমাৰ যিটো অভিজ্ঞতা হ'ল, যে সেই অভিজ্ঞতাটো হৈছে তাৰমানে কি, যে মেৰবিল নামৰ এখন অসমৰ বিখ্যাত এখন বিল, যাৰ চাৰিওফালে পানীয়ে মেৰিয়াই ৰাখিছে। আৰু এইটো এটা আইলেণ্ড, 1550 বিঘা আমাৰ মাটিকালি। আৰু এই আইলেণ্ডটো 933 বিঘা। আৰু ইয়াত এইখন এখন ডাঙৰ গভীৰ অৰণ্য। আৰু ইয়াতে মানে ইমানে বাঘ, ঘোং, লতামুখী বাঘ বা হেপা বা অন্যান্য জীৱ জন্তু আছে। ইমানে হাজাৰ হাজাৰ চৰাই চিৰিকটি আছে, বনৌষধি আছে, অপৰুগীয়া গছ গছনি। আপোনালোকে দেখিছে চাৰিওফালে চৰাই শুনি আছে। ইয়াত হাজাৰ হাজাৰ চৰাই আছে। তাৰোপৰি মানে কি হয়, আমাৰ ইতিমধ্যে এই বিলখনত মাছ, কাছ, ডাঙৰ ডাঙৰ অজগৰবিলাক আছে। তাৰোপৰি তাৰমানে কি হয়, ইয়ালৈ ইতিমধ্যে দেশ বিদেশৰ পৰ্যটকসকল আহিছে। অসমৰ মাননীয় যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু মন্ত্ৰী বহু বিমল বৰা ডাঙৰীয়া ইয়াত এনিশা তেওঁলোকে থাকিও গৈছে। আৰু এই যিবিলাক আমাৰ কটেজ দেখিছে, যে 8টা ৰুমযুক্ত এই কটেজ ৰেষ্টুৰেণ্ট মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উদ্বোধন কৰিছে। তৰংগ গগৈ ডাঙৰীয়াও এজন স্থানীয় বিধায়ক, তেখেতে আমাক যিখিনি পাৰিছে সহযোগ আগবঢ়াইছে। আৰু ইয়াত ইতিমধ্যে তাৰমানে আমাৰ এটা জল দেৱতাই গোঁসাই ছোৱালীক বিয়া পতা এটা বৰ মনোৰম কাহিনী আছে মেৰবিল সৃষ্টি। আৰু য'ত অৰুণাচলৰ নক্সেসকলৰ ৰজা নৰোত্তমে হেনো এই সত্ৰখনত আহি শৰণ লোৱাৰ কথা এটা কাহিনী আছে, বিজড়িত হৈ আছে। আৰু তাৰোপৰি তাৰমানে কি হয়, সেই কাহিনীটো তাৰমানে ইমানেই জনপ্ৰিয়, সেই সত্ৰখন ইমানেই মানে মানুহৰ মাজত সেই কাহিনীৰ সৈতে সংপৃক্ত। আমাৰ ভাল লাগে আনক কৈও। নিশ্চয় নিশ্চয়। এতিয়াৰ পৰা মই কওঁ যে প্ৰতিশ্ৰুতি অনুসৰি এই চিয়ামাতা যিজন গোসাঁই বা সত্ৰাধিকাৰ, তেওঁৰ নুমলীয়া জীয়েক দীপিক জলকৈ সৰুৰ পৰা আসক্ত হৈ আছিলে। পাছত যেতিয়া বিচাৰিছিলে নিদিয়াৰ কাৰণে সেই পানীৰ মাজত বাঁহ এজোপা আছে, এইটো গোসাঁই ভেটি, তাৰ অলপ আগতে ধুমুক ফুটি হেনো পানীয়ে মেৰিয়াই ধৰিছিলে এই এলেকাটো, সেই সত্ৰখনো গৈ। তেতিয়া তাৰ বাধ্যত পৰি ছোৱালীজনী দিম বুলি ক'লে। আৰু দ্বিতীয় দিনাখন ফাগুন মাহৰ 4 ঋষি তিথি আছিলে। জল দেৱতাই হেনো জল কোঁৱৰ ৰূপ ধৰি এজন তাৰ দৰাৰ হাজত এজন সুদৰ্শন যুৱক হিচাপে আহি কন্যাজনীক পানী গ্ৰহণ কৰিছিলে। আৰু ৰাইজে নোৱাই ধৰে তাক মাংগলিক অনুষ্ঠানৰ জৰিয়তে গোটাই দিছিলে। আৰু আমি 2010 চনৰ 4 মাৰ্চ তাৰিখে বিশেষকৈ মই ইয়াত এখন চিকিৎসালয় সম্পৰ্কীয় ৰাজহুৱা মিটিং হৈছিলে। আৰু তালৈ মোক চিকিৎসালয় নাহৰণি হস্পিটেল টিংখাং হস্পিটেল গঢ়া ব্যক্তি হিচাপে মোক দিহা পৰামৰ্শ দিবলৈ মাতিছিলে। মই আহিলোঁ। তাৰপিছত ক'লোঁ যে মই অইলৰ লগত যিহেতু জড়িত থাকোঁ, এই অনুষ্ঠানটোৰ কাৰণে চিকিৎসালয়খনক মই সহায় কৰি দিম তেনে ক'লোঁ। কিন্তু তেতিয়াই ক'লোঁ যে ৰাইজ এইখিনি ইমান ডাঙৰ অসমৰ বিখ্যাত এখন বিল মেৰবিল, আৰু এইপিনে দেখিছোঁ যে হাবি এখন আছে, অৰণ্য আছে, ইমান পানী মাছ কাছ আছে বুলি শুনিছোঁ। এটা আমি হেৰি কৰিব পাৰোঁচোন ৰাইজ,
ইয়াক আমি সংৰক্ষণ কৰিব পৰা যায় আৰু সংবৰ্ধনো কৰি লগতে ইকো টুৰিজিম প্ৰজেক্ট বা পৰিৱেশন পৰ্যটন প্ৰকল্প এটা আৰম্ভণি কৰিব তেতিয়া মানে ৰাইজে মোক ক'লে যে তেতিয়া কি হ'ব মই তেতিয়া ক'লোঁ যে ইয়াত নৌকা বিহাৰ হ'ব পাৰে, মঠ মন্দিৰ হ'ব পাৰে বা বনৌষধি উদ্যান হ'ব পাৰে, ইয়াত থকা মেলা ঘৰ হ'ব পাৰে, হোটেল হ'ব পাৰে বা অন্যান্য ধৰণৰ তাৰমানে দেশ বিদেশৰ লোক আহিব, মানুহৰ জীৱন জীৱিকা বিকাশৰ বিভিন্ন ধৰণৰ মানে উৎস ওলাব পাৰে। সেইধৰণে কোৱাৰ কাৰণে ৰাইজে ক'লে আপুনি ইমান ধুনীয়া এখন ছবি দেখাইছে, আপুনি টিংখাঙৰ পৰা আহক, চাচনিবাসী হৈ আপুনি কাম কৰক, আমি গোটেই চাচনিবাসী আপোনাৰ লগত থাকিম। 2010 চনৰ 4 মাৰ্চ সেই দিনটো ইতিহাস। আৰু 5 মাৰ্চ তাৰিখে মই নাৱেদি ইয়াত আহিছিলোঁ প্ৰথম। ঢেৰ নাও চাও চলি আছিলে তেতিয়া, যাৰ যি মন যায় গছ চছ কাটে, যাৰ যি মন যায় মাছ কাছ ধৰিব পাৰে। কিন্তু মই দেখিলোঁ যে বিপুল সম্ভাৱনা আছে। বৰ্তমান বিশ্বত মানে পৰ্যটন ইমান জনসমাধিত, ইমান সম্ভাৱনাপূৰ্ণ উদ্যোগ। তেতিয়া তাৰমানে কি হয়, ৰাইজৰ মাজলৈ আহিলোঁ যে ইয়াক আমি পৰ্যটন কৰোঁৱে। ৰাইজে সজাগ কৰিছে আৰু এখন ৰাজহুৱা সভা হ'ল, মোকে সভাপতি পাতি দিলে বহুত হেৰি ধৰে। আমাৰ নেতৃত্ব লোৱাৰ লগে লগে অল ইণ্ডিয়া টিটি হাজৰিকা বোলা এজন বিশেষ হেৰিয়ৰ মানে জনসম্পৰ্ক বিষয়া তেওঁ আহিলে। তেওঁ বৰ সুন্দৰভাৱে পৰামৰ্শ দিয়ে। তেওঁক আমি মুখ্য পৰিকল্পক হিচাপে লৈ ল'লোঁ। আৰু আমাৰ অষ্টনীয়ে এজন ভাল সমাজ সংগঠক নাহৰীতা কলেজৰ এতিয়া তেওঁ প্ৰিন্সিপাল ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ, জিতেন নেওগ, কৈলাশ গগৈ, ভূপেন বৰগোহাঁই, নোমল দত্তৰ পৰা আৰম্ভ কৰি আৰু বহুজন আগবাঢ়ি আহিলে। আৰু আমি প্ৰক্ৰিয়া আৰম্ভণি কৰিলোঁ। ইয়াতে বাঁহৰ কেইটামান ঘৰ আমি প্ৰথম সাজি লৈছিলোঁ, এতিয়া নাই সেইবিলাক। তাৰপাছত অসম চৰকাৰে আমাক সেই প্ৰটেজকেইটা দিলে। জলদেৱতাৰ মূৰ্তি কইনাজনী, জলদেৱতাৰ মূৰ্তি ভাগি তেতিয়া জানে প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্ত ছাৰে দিলে। আৰু কইনাজনী মৃত্যু কোঠালনী পালৰ পৰা দিলে। আৰু বাকী অন্যান্য যিবিলাক ঘৰ দুৱাৰ আমি ঠিক কৰিলোঁ, এইবোৰ চাফ চিকুণ কৰি সজালোঁ। তাৰপাছত দেখিছোঁ ইমানেই দেশ বিদেশৰ মানুহ আহিছে, বিশ্ববিদ্যালয়, বিভিন্ন কলেজৰ, হাইস্কুল বা অন্যান্য স্কুলবিলাকৰ পৰা শ শ ছাত্ৰ ছাত্ৰী ইয়াত আহি থাকে। নিশ্চয় গৱেষণাৰ কাৰণে, বিভিন্ন ধৰণৰ ইয়াত পৰিৱেশ অধ্যয়নৰ কাৰণে আহে। তেওঁলোকে ইয়াত এটা নিৰ্মল বতাহ বা নিয়ৰ বতাহ বা ইয়াত প্ৰকৃতিৰ লগত তেওঁলোকে এটা দিন উদযাপন কৰিবলৈ আহে আৰু ভাল লাগে। আৰু আটাইতকৈ ভাল লাগে স্থানীয় ৰাইজৰ যিটো সহযোগিতা আৰু আমি এতিয়ালৈকে কাৰণে দুবাৰ মেবিল ফেষ্টিভেল পাতিছোঁ। ইমান হাজাৰ হাজাৰ মানুহৰ অংশগ্ৰহণ বা অন্যান্য ধৰণৰ কাৰ্যসূচী বা বিপণী চিপণী হয়, সেইটো হয়। আৰু ইয়াত আমাৰ নাচ গান অন্যান্য এইবিলাক হয়। আৰু মোৰ এটা ড্ৰিম, এইটো যিহেতু মোৰ ড্ৰিম প্ৰজেক্ট, ইয়াত অন্যান্য ধৰণৰ কম্পনেণ্টবিলাক ডেভেলপ কৰাৰ উপৰিও এইটো এটা আমি হেৰি বনাই ইতিমধ্যে দেখা পাইছোঁ। এটা নতুনকৈ মানে বাঁহেৰে নিৰ্মিত আপুনি সুন্দৰকৈ আৰম্ভ কৰিছে আৰু এটা নিৰ্মাণ কৰিছে। আচলতে এইটো এটা অডিটৰিয়াম এই অডিটৰিয়ামটোৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ মেবিলৰ জৈৱ বৈচিত্ৰ, ইয়াৰ সাংস্কৃতিক উপাদানবিলাক বা ইয়াত অন্যান্য ধৰণৰ মিটিং চিটিং বা বিভিন্ন ধৰণৰ কাৰ্যসূচী হয়। সেই ছবিবিলাক আমি দৃশ্য শ্ৰব্য মাধ্যমত আমি দৰ্শনাৰ্থীসকলক ইয়াত দেখুওৱাৰ ব্যৱস্থা কৰিম। তাৰোপৰি তাৰমানে বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনবিলাকে বা চৰকাৰে অন্যান্যসকলে ইয়াত মিটিং পাতিব বিচাৰে, তেতিয়া এই ঘৰটোত মানে পাৰিব। কাৰণ ইয়াত নাচ গান এইবিলাক হৈ থাকে, কিন্তু বৰষুণ দিলে আমাৰ বহুত সমস্যা হয়। কিন্তু এতিয়া তাৰমানে ইয়াত সেইখিনি সুবিধা হ'ব। আৰু বেক চাইডে এখন ডাঙৰ এখন ৰেষ্টুৰেণ্ট যিহেতু আছেই, তাত খোৱা বোৱাৰ ব্যৱস্থা হ'ব, সিজোৱা পকোৱাৰ ব্যৱস্থা আছে। আমাৰ ইয়াত টিকটিবিলাকো আছে, অইল ইণ্ডিয়াৰ ফালৰ পৰাও দিছে 5জনমান। আৰু মুঠতে ইয়াত স্থানীয় ৰাইজ বা আমি সকলোৱে মিলি দৈনিক মানে শ শ মানুহৰ উপস্থিতিত ই এটা অতি মানে জনাজাত হৈছে, জনসমাধিত হৈছে। নিশ্চয় নিশ্চয় আমি অনুপ্ৰাণিত হৈছোঁ। নিশ্চয় আমিও আশা কৰিছোঁ আপোনাৰ যিখিনি সপোন, সেই সপোনখিনি সাৰ্থক হওক। আৰু আপুনি ইমান দূৰৰ পৰা, আপুনি টিংখাঙৰ পৰা আহি আপুনি এই চাচনিত আহি পেলাই এইখিনি আপুনি যিখিনি সপোন আপোনাৰ এটা বাস্তৱ ৰূপ হওক। মই তেতিয়াহ'লে আপোনাক মই অভিনন্দন জনাইছোঁ। আমাৰ চাচনি সত্যজিৎ গগৈ, আপুনি দেৱজিৎ গগৈ, দুয়োজনে তাৰমানে অসম চৰকাৰৰ পৰা যুৱ লেখক হিচাপে বঁটা পাইছে।
আমি আপোনালোকৰ যি বুদ্ধিমত্তা, আপোনালোকৰ যি সামাজিক দায়বদ্ধতাৰ জৰিয়তে এই বুদ্ধিদীপ্ত কলমে যেন সমাজ সংগঠন কৰা, সামাজিক চেতনা প্ৰকাশ কৰা আপোনালোকৰ প্ৰয়াস থাকিব। সদায় সুন্দৰ অভিযাত্ৰাত আপোনালোকে আগবাঢ়ি যাওক। মই অভিনন্দন জনাইছোঁ। ধন্যবাদ আপোনালৈ। আপোনাৰ এই যিখিনি প্ৰেৰণাসূচক মন্তব্যই মই আগন্তুক দিনত নিশ্চয় দায়িত্ব নিশ্চয় বাঢ়িছে আৰু আগন্তুক দিনত মোৰ সৃষ্টিকৰ্মত নিশ্চয় আমি অভিনন্দন জনাইছোঁ। আপোনালোক অন্তৰ সুন্দৰ, ধুনীয়া মনৰ ব্যক্তিত্ব। সেইকাৰণে সমাজখনক, পৃথিৱীখনক ভাল পাওক, প্ৰেম দিয়ক আৰু মানুহৰ মাজত অনুকৰণীয় ব্যক্তি হিচাপে মানে আদৰ মৰম। সঁচাকৈ ভাল লাগিলে আজি এই অনুষ্ঠানটিত মানে আজি আহি আপোনাক মই লগ পাই বহু সৌভাগ্য অনুভৱ কৰিছোঁ আৰু অনাগত দিনবিলাকত নিশ্চয় আপোনাক লগ পাই থাকিম। আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। লগতে এই মেৰবিল চাচনি অনুষ্ঠানটিলৈ যিসকলে এতিয়াও অহা নাই, অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে যিহেতু আহিম বুলি ভাবি আছে বা নামটো শুনিছে, আহিব পৰা নাই, তেখেতলোকক শীঘ্ৰেই এই অনুষ্ঠানটোলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তাত বহু প্ৰকৃতিকুল পৰিৱেশ আছে আৰু নিশ্চয় এই প্ৰকল্পবিলাক আমাৰ মন সুন্দৰ কৰি ৰখাত, সেউজীয়া কৰি ৰখাত নিশ্চয় মানে অৰিহণা যোগায় আৰু এই অনুষ্ঠানবিলাক আমি জীয়াই ৰাখিব লাগিব। পৰ্যটন থলীলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে আমি পৰ্যটন আহিব লাগিব। আহিলে এই অনুষ্ঠানবিলাক আৰু সুন্দৰ হৈ যাব, প্ৰচাৰিত হ'ব আৰু অনুষ্ঠানটি জাকত জিলিকা হৈ উঠক তাৰেই কামনা কৰিছোঁ। আৰু আপোনালৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি। যোগাত্মক, ইমান সুন্দৰ মনৰ অধিকাৰ আপুনি। আমাক এই আপোনাৰ দৃষ্টিভংগীখিনি প্ৰকাশ কৰাৰ আমি অনুপ্ৰাণিত হৈছোঁ। নিশ্চয় নিশ্চয় ধন্যবাদ। ঠিক আছে।